Hi everyone, আজিৰ স্পেশাল হৈছে one pot chicken pulao. মোৰ অন্যটো ৰেচিপি ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি বনাবলৈ গৈ আছো one pot chicken pulao মানে আজি আমাৰ ঘৰত আলহী আহিছে গুণগুণহত আহিছে তাই বলে বিৰিয়ানী খাম বুলি কৈছে কিন্তু বিৰিয়ানীটো অলপমান লম্বা প্ৰসেস হৈ যায় ধেৰ কিবা কিবি কৰিব লাগে সো ভাবিছো যে একদম ইজি কে one pot chicken pulao বনাই দিও অলপ দেখাত বিৰিয়ানী নিচিনাও লাগে তো বনাবলৈও ইজি হ'ব মোৰ কাৰণে সো এটো কাৰণে তেনেকে বনাই দিও বুলি ভাবিছো গটিকে বলক এতিয়া বনাওগে এয়া হৈ গল চিকেন লোকেল চিকেন লৈ আহিছিলে লোকেল চিকেনৰ লগতে বনাম আৰু এখিনি প্ৰথমতে আমি মেৰিনেট কৰিব লাগিব প্ৰথমতে দিম ইয়াতে নিমখ সোৱাদ অনুসৰি তাৰ পাছত দিম 1 চামুচ হালধি তাৰ পাছত এয়া আদা নহৰু পেষ্ট মই মিক্সিত গুৰি কৰি লৈছিলো এই গুটেখিনি ইয়াত দি দিম তাৰ পাছত দিম হৰু চামুচখনেৰে এচামুচ কাশ্মীৰী মিৰ্চ তাৰ পাছত দিম এচামুচ গৰম মছলা তাৰ পাছত দিম ইয়াতে এতিয়া দৈ নৰমাল দৈটোৱে দিম দৈ দিলে গ্ৰেভিটো বহুত ধুনিয়া হয় হেতু কাৰণে ইয়াত 2 চামুচ জুখাৰে দৈ দি দিম তাৰ পাছত মই গোটা মছলা অলপ পিছি থৈছিলো সব মিক্স কৰি মানে ধনিয়া গুটি জিৰা সফ গুটি লং ইলাচি সব মিক্স কৰি তাৰে এচামুচ জুখাৰে দি দিছো এতিয়া এখিনি মই গুটেখিনি ভালদৰে মেৰিনেট কৰি লম হৈ গল এখিনি মেৰিনেট কৰি এখিনি 15 মিনিট মানৰ কাৰণে ঢাকি ৰাখি থৈ দিম এতিয়া এখিনি ঢাকি মেলি থৈ দিও 15 মিনিট তাৰ পাছত বাকিখিনি কৰিম তাৰ পাছত এফালে ইনগ্ৰেডিয়েন্ট বিলাক গুটাই লৈছো এয়া পিয়াজ মই কাটি লৈছো ডাঙৰ ডাঙৰ দুটা সাইজৰ পিয়াজ তাৰ পাছত বিলাহী কাটি লৈছো তাৰ পাছত এফালে আলু দুটা লম আলু দুটাও দি দিম লগত পাছত এয়া হৈ গল বাসমতি ৰাইস পেকেটটো লৈ আহিছিলো আৰু এতিয়া এখিনি প্ৰথম ধুই লব লাগিব আৰু অলপ ধুই মাৰিম আৰু এতিয়া পাতি দিলো কুকাৰটো কাৰণ যেহেতু কৈছো যে one pot chicken pulao বনাম বুলি সো মই কুকাৰতে বনাম কুকাৰ গৰম হৈ গৈছে আৰু প্ৰথমতে দিম মিঠাতেল তেল গৰম হৈ গৈছে আৰু এতিয়া প্ৰথমতে দিম কেটামান গোটা জিৰা একিটা ফুটাৰ পাছত ইয়াত এতিয়া দিম পিয়াজ তেজপাত তাৰ পাছত দুটা হুকান জলকীয়া তাৰ পাছত এয়া ইলাচি তিনটা লং দালচিনি তেনেকৈ দিছো জলকীয়া একদম অকনমান দিছো এটুকুৰা এটা একদম ৰঙচুৱা হালকে ভাজি লম আৰু ইয়াত আদা নহৰু পেষ্ট নিদো অলৰেডি মই মেৰিনেট কৰি দিছো হেতু কাৰণে ইয়াত বেলেগকে নিদো এখিনি একদম যেতিয়ালৈকে ৰঙচুৱা নহয় তেতিয়ালৈকে ভাজি থাকিম পিয়াজখিনি ধুনিয়া গোল্ডেন ব্ৰাউন হৈ গৈছে আৰু এতিয়া এই মেৰিনেট কৰি থোৱা মাংসখিনি দি দিম ইয়াতে আৰু এটা মিডিয়াম সাইজৰ বিলাহী টুকুৰা টুকুৰা কাটি লৈছিলো হেয়া দি দিছো কাৰণ বিলাহী দিলেহে গ্ৰেভিটো বেছি ধুনিয়া হয় আৰু এতিয়া এইখিনি একদম ৰঙচুৱা হৈ যোৱালৈকে ভাজিম এইখিনি কমেও থাকে 10 মিনিট মান সময় ভাজিব লাগিব কুকাৰ ঢাকনিখন এনে সাইডত অলপকে মাৰি থৈ দিছো এফালে মাংসখিনি ভাজি আছো আৰু এতিয়া পোলাওত দিবলৈ কাৰণে কেটামান কাজু ফ্ৰাই কৰি লও তাৰ কাৰণে পেন এখনত অকনমান ঘিউ দিছো আৰু ঘিউ দিয়াৰ পাছত কাজুখিনি অকনমান ৰঙচুৱা হালকে ফ্ৰাই কৰি এখিনি এটা সাইডত থৈ দিম এখিনি বহুত সময় ভাজিলো 10-15 মিনিট মানে হ'ব সাগে আৰু লাহেকৈ তেল এৰিবলৈ আৰম্ভ কৰিছে এতিয়া ইয়াতে দি দিম আলু দুটা মিডিয়াম সাইজৰ আলু কাটি থৈছিলো আৰু দিম হৰু চামুচখনেৰে 1 চামুচ জুখাৰে চেনি আৰু এতিয়া এখিনি পুনৰ 4-5 মিনিট মান সময় ভাজিম তাৰ পাছত আমি চাউলখিনি দিব পাৰিম লাহেকৈ পুনৰ এখিনি 4 মিনিট মান সময় ভজা হল আৰু এতিয়া ইয়াত দি দিম আমি চাউলখিনি আৰু চাউলখিনি তিয়াই থোৱা নাই ডাইৰেক্ট এনেকৈ ধুই মেলি দি দিছো আৰু এতিয়া এখিনি ভালকৈ মিক্স কৰি লম এখিনি মিক্স কৰি হৈ গল ভালদৰে আৰু ইয়াতে দি দিম এতিয়া পানী বহুত টাইম এখিনি ভাজি থাকিব নালাগে আৰু চাউলখিনি অকনমান ডুব যোৱাকৈ পানীটো দিম
হৈ গ'ল। পানী অকণমান ডুব যোৱাকৈ দিছোঁ। এয়া অলপমান চাউলখিনি ইমানখিনিমান এনেকৈ ডুব যোৱাকৈ দিছোঁ। শেষত এতিয়া ছটিয়াই দিম এয়া মান ধনিয়া আৰু কাজুখিনি যে ফ্ৰাই কৰি লৈছিলোঁ অকণমান ৰঙচুৱাকৈ, সেইখিনি ইয়াত দি দিম। আৰু কাজুখিনি মই পেনখনতে থৈ দিছিলোঁ যে, পেনখন গৰম হৈ আছিল, সেইটো কাৰণে কাজুখিনি কালাৰটো অলপ এনেকুৱা হৈ গ'ল। এতিয়া আৰু একো কৰিবলৈ নাই, এইখিনি ঢাকনি মাৰি মেলি একদম ল' ফ্লেমত আমি এইখিনি পাতি থৈ দিম আৰু এটা হুইচেল মাৰিলেই হৈ যাব। হৈ গ'ল। এতিয়া ঢাকনিখন মাৰি দিওঁ আৰু জুইটো একেবাৰে কমাই থৈ দিম ল' ফ্লেমত। আৰু মই এটা হুইচেলে মাৰিছোঁ, বেছিকৈ মৰা নাই। আৰু অলপ সময় থোৱাৰ পাছত এতিয়া খুলি মেলি চাইছোঁ আৰু বিৰাট বেছি ধুনীয়া হৈছে দেখিবলৈ। আৰু হেতাখনেৰে এনেকৈ অলপ উলিয়াই চাইছোঁ আৰু খুব ধুনীয়া হৈছে। চাউলখিনি একদম এটা এটা হৈ আছে আৰু পানীটো যদি জোখমতে হয় তেনেহ'লে বিৰাট ধুনীয়া হয়। এয়া চাওক, একদম এটা এটা হৈ আছে চাউলখিনি আৰু খাবলৈও বিৰাট বেছি ভাল হয়। আৰু এয়া ফাইনেলি আমাৰ 1 পট চিকেন পোলাও ৰেডি হৈ গ'ল। বিৰিয়ানীটো অলপ কিবাকিবি ঢেৰ প্ৰচেছ থাকে, অলপ দীঘলীয়া প্ৰচেছ হৈ যায়, সেইটো কাৰণে মই একদম ইজিকৈ চুটিকৈ বনাই দিছোঁ, পোলাও বনাই দিছোঁ। আৰু বিৰিয়ানী নিচিনাই হয় আৰু অলম'ষ্ট, অকণমান প্ৰচেছটো বেলেগ হয়। বাকী আমি এতিয়া খাই মেলি লওঁ, আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ আহোঁ তেনেহ'লে, বাই।